নমস্কাৰ আজি আমি ইউটিউবৰ সুপাৰ থ্যাঙ্কস কি আৰু এই সুপাৰ থ্যাঙ্কসৰ জৰিয়তে কেনেকৈ ইনকাম কৰিব পাৰি সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব যদিহে নতুনকৈ ইউটিউব চেনেল মনিটাইজ কৰিছে তেতিয়াহ'লে সুপাৰ থ্যাঙ্কসৰ অপশনটো আহি যাব আৰু মনিটাইজ হোৱাৰ কেইদিনমান পিছতেই সুপাৰ থ্যাঙ্কসৰ অপশনটো আহি যায় ইমেইল যোগে জনায় আৰু নহলে আপোনালোকে যেটো YT ষ্টুডিও আছে এই YT ষ্টুডিওত গৈ সুপাৰ থ্যাঙ্কসৰ অপশনটো এনেবল কৰি ল'ব পাৰিব সো প্ৰথমতে ইয়াতে YT ষ্টুডিওত ইয়াতে ক্লিক কৰি দিয়া হল সো ক্লিক কৰাৰ পিছত আপোনালোকে এটা আৰ্ন অপশন পাব এই আৰ্ন অপশনটোত ক্লিক কৰিব লাগিব ইয়াতে আৰ্ন অপশনটোত ক্লিক কৰি দিয়া হল ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰি ল'ব সো ইয়াতে অপশন কেইটা পাব যে শৰ্টস ফিড এডস আছে মেম্বাৰশ্বিপ আছে ইয়াতে আছে সুপাৰস আছে সো এই সুপাৰসত ক্লিক কৰি দিয়া হল সো ক্লিক কৰাৰ পিছত ইয়াতে পাব যে কানেকশন strengthen connections with your friends so ইয়াতে টার্ন অন যেটো অপশন আছে এটো এতিয়া মানে টার্ন অন কৰি দিয়া হল এই সুপাৰ থ্যাঙ্কস টো এনেবল কৰা হল সো ইয়াতে ক্লিক কৰি দিয়া হল সো ইয়াতে অপশন কেইটা ইয়াতে চাব যে এগ্ৰি টু টার্মস এন্ড কন্ডিশনস ইয়াতে গোটেই কেইটা অপশন আহি গৈছে সো আপোনালোকে এইখিনি পঢ়ি ল'ব লোৱাৰ পিছত ইয়াতে শেষত গৈ ইয়াতে ক্লিক কৰি দিব লাগিব সো ক্লিক কৰি দিয়া হল এতে ক্লিক কৰাৰ পিছত ইয়াতে যেটো একসেপ্ট অপশন আছে একসেপ্ট অপশনটো ইয়াতে ক্লিক কৰিব লাগিব সো ইয়াতে একসেপ্ট অপশনটো ইয়াতে ক্লিক কৰি দিয়া হল ফাইনালি হৈ গল যেটো সুপাৰ থ্যাঙ্কসৰ অপশন ইয়াতে আহি গল সো ইয়াতে সুপাৰস মেনেজ ইয়োৰ সুপাৰস অপশন কেইটা আহিছে ইয়াতে চাব যে সুপাৰ থ্যাঙ্কস সো তাৰ পিছত সুপাৰ চাৰ্ট আছে আৰু সুপাৰ ষ্টিকাৰ্স আছে এই গোটেই কেইটা অপশন তিনিটা অপশন অন হৈ গল সো ইয়াতে মেনেজ ইয়োৰ সুপাৰস ইয়াতে যদি ক্লিক কৰা হয় সো ইয়াতে আহি গৈছে যে টাৰ্ন অফ সুপাৰ থ্যাঙ্কস সো এটো নট নাও এটো সো এইফালে এগেইন বেক কৰা হল সো আপোনালোকে ইয়াতে অপশনটো চাব পাৰিব সো হোৱাট ইউ আৰ ইউজিং সো ইয়াতে হোৱাট স্পেস এডস আছে আৰু সুপাৰস আছে দুটা অপশন আহি গল সো এতিয়া যে সুপাৰ থ্যাঙ্কসৰ অপশনটো ক'ত আহিব বা কেনেকৈ গম পাব সো এতিয়া চাম সো প্ৰথমতে ইউটিউব এপ্লিকেশনত যাব লাগিব সো ইউটিউব এপ্লিকেশনত ইয়াতে ক্লিক কৰি দিয়া হল সো ইয়াতে ইউটিউবত যোৱা হল এতিয়া যোৱাৰ পিছত সো আপোনালোকে যিকোনো এটা ভিডিও চাব সো প্ৰথমতে ইয়াতে যিকোনো এটা ভিডিও ইয়াতে ক্লিক কৰা হল সো এই ভিডিওটো ক্লিক কৰি দিয়া হল এতিয়া ক্লিক কৰাৰ পিছত সো আপোনালোকে ইয়াতে অপশন কেইটামান পাব যে ইয়াতে লাইক আছে শেয়ার আছে ডাউনলোড আছে ক্লিপ আছে সেভ আছে রিপোর্ট আছে সো এটো 1.27 মিলিয়ন তথাপিও সুপাৰ থ্যাঙ্কস অপশনটো ইয়াতে নাই আৰু মই এটা বস্তু আপোনালোকক দেখুৱাই দি আছো সো এতিয়া আপোনালোকে যদি মোৰ এই ভিডিওটো চাই যে ইয়াতে ক্লিক কৰি দিয়া হল এতিয়া ক্লিক কৰাৰ পিছত ইয়াতে অপশন কেইটা আহি যাব সো ইয়াতে লাইক অপশন আছে সো শেয়ার আছে রিমিক্স আছে সো ইয়াতে চাওক যে থ্যাঙ্কস এই অপশনটো আহি গৈছে সো থ্যাঙ্কস ইয়াতে এই থ্যাঙ্কসত ক্লিক কৰি দিয়া হল এতিয়া ক্লিক কৰাৰ পিছত সো ইয়াতে যদিহে সো ইয়াতে মোৰ অপশন আছে সো ইয়াতে বহুত কেইটা আহি যাব সো আপোনালোকে সো ইয়াতে 1000 লৈকে 2000 সো ইয়াতে যিমান দিব এই পইচাটো ইয়াতে আহি যাব কিছুমান মানে এনেকুৱা ভিউয়াৰ্স আছে আপোনাৰ ভিডিওবোৰ চাই ভাল পালে হয়তো যদি পইচা যদি দিবলৈ খোজে সো ইয়াৰ জৰিয়তে মানে পইচাটো দিব আৰু ডাইৰেক্ট আপোনালোকৰ ইউটিউব এপ্লিকেশনত গৈ আপোনালোকে চেক কৰি ল'ব পাৰিব সো ইয়াতে পইচাটো দিয়াৰ কাৰণ সো ইয়াতে যদি কোনোবাই 40 रुपीस দিয়ে তেতিয়াহলে বাই এন্ড সেন্ড ইয়াতে ক্লিক কৰিব লাগিব সো ক্লিক কৰাৰ পিছত ইয়াতে অপশনটো আহি যাব সো ইয়াতে সুপাৰ থ্যাঙ্কস অন শাহী সো 40 টেকনলজি সো ইয়াতে বাই যেটো বেংক অফ ইন্ডিয়া আছে ইয়াতে ক্লিক কৰিব লাগিব সো ক্লিক কৰাৰ পিছত ইয়াতে গোটেই কেইটা অপশন পেমেন্ট মেথডস গোটেই কেইটা অপশন আহি যাব সো এই সুপাৰ থ্যাঙ্কসৰ জৰিয়তে এনেকৈ ইনকাম কৰিব পাৰিব যদিহে চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ